পোনপ্ৰথমে সাংবাদিকসকলক প্ৰথমে ধন্যবাদ দিছোঁ আৰু যিহেতু আজি আমি ইয়াত মানে প্ৰেছ মিট ৰখা উদ্দেশ্যটো সেইটোৱে হ'ল যে আমাৰ এই দিৰিং অঞ্চলত বা কাজিৰঙা এলেকা আমাৰ ইয়াত একালব্য এখন স্কুল হ'বলৈ লৈছিলে চেণ্ট্ৰেল স্কিমৰ পৰা এতিয়া কাম কাজখিনি চলি আছিলে সেই সময়তে মানে হঠাৎকৈ মানে মিডিয়াসকলে যে ইয়াত মানে কথাটো ওলালে যে ইয়াত মানে মাটি খণ্ডন লৈ কথা তেনেকৈ মানে আমি মানে তেনেকৈ নিউজত ওলাইছিলে গতিকে সেই কথা লৈ পেলাই আমি ইয়াত আজি প্ৰেছ মিটটো বহিছোঁ কিয়নো এইখন স্কুল আমাৰ কাজিৰঙা অঞ্চলত ক'বলৈ গ'লে আমাৰ কাজিৰঙা অঞ্চলত এতিয়া ভাল স্কুল বা ভাল নাৰ্ছিং হোম বুলি আমি দেখিবলৈ বৰ্তমান বোকাঘাটটোৰ পৰা কহৰালৈকে তেনেকৈ আমি দেখি পোৱা নাই সেই হিচাপে আমাৰ এই চেণ্ট্ৰেল স্কুলৰ যদি একালব্য স্কুলখনি যদি ইয়াত ভালকৈ হৈ যায় তেতিয়া অকল কাৰ্বি কাৰণে নহয় এইটো মানে গোটেই কাজিৰঙাৰ সকলো ৰাইজৰ কাৰণে ইয়াত সুবিধা হ'ব আৰু ইয়াত মানে যদি স্কুলখন যদি সংস্থাপন হৈ যোৱাৰ পাছত ইয়াত যদি পাছত চলি যায় বা স্কুলখন যদি চলায় তেতিয়াহ'লে চলি যোৱাৰ পাছত ইয়াত বহুতো মানুহ ইয়াতে জব হিচাপত কৰিবলৈ মানে সুবিধা পাব সেয়া কাৰণে মানে আমি অনুৰোধ কৰিছোঁ আমি সকলো কাজিৰঙাবাসী আমি একেলগত মিলি হয়তো আমি সহায় হিচাপে দিব লাগে যে স্কুলখন ভালকৈ হওক আৰু সোনকালে হওক আমি সেইটোৱে বিচাৰিছোঁ আৰু যাতে যেন যে এই মানুহৰ লগা পইচা বা লগা যোজনা সেইবোৰ বন্ধ কৰি পেলাই যে স্কুলখন সকলোৱে মানে মিলি জুলি যদি একত্ৰিত হৈ পেলাই আমি যদি সেই স্কুলখন মানে পুনৰ যদি সিহঁতক মানে আমি সকলো আগবাঢ়ি যদি হাত মানে সিহঁতক সাহস এটা দিওঁ বা সেইটো হ'লে আমাৰ কাৰণে ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ কোনে বনাইছে স্কুলখন আমাৰ চেণ্ট্ৰেল স্কিমৰ পৰা আহিছিলে বিশেষকৈ কনষ্ট্ৰাকশ্যন হ'ল আমাৰ ডিমাপুৰৰ এজন ঠিকাদাৰ হিচাপে মানে ইয়াত কাম কৰি আছে গতিকে কাৰ্বি আংলং আণ্ডাৰত মানে কামটো চলি আছে আৰু ধন্যবাদ দিছোঁ যে বিজেপি মানে চৰকাৰ সিহঁতকো ধন্যবাদ দিব লাগিব কাৰণ কিয়নো আজি কাজিৰঙাৰ ৰাইজৰ কাৰণে মৰম বা চেনেহ থকাৰ বাবে এই স্কুলখন আমাৰ কাৰণে ইয়ালৈ দিয়া হৈছে সেইকাৰণে ভালদৰে সেই স্কুলখন হ'লে মানে সকলোৱে ইয়াত সংস্থাপনটো পাব প্ৰাইভেট নে চৰকাৰী স্কুল এইটো চৰকাৰী স্কুল বুলি এতিয়ালৈকে আমি চৰকাৰী বুলি নহয় এতিয়া মানে প্ৰাইভেট হিচাপত হয়তো চলাব চাগে কিন্তু গভৰ্ণমেণ্ট চেণ্ট্ৰেল স্কিমৰ ফালৰ পৰা দিয়া হৈছে তেওঁলোকে সকলো নীতি নিয়মৰ মাজত কাম কৰি আছে হয় এই কথাটো কৈ দিয়ক তেওঁলোকে যে গোটেই মানে কোনো ধৰণৰ তেওঁলোকে মানে নীতি নিয়মৰ মাজত পাৰ্মিশ্যন লৈ সেইটো মানে এতিয়া এই কাম কাজ এতিয়া বৰ্তমান আমি দেখিছোঁ সকলোৱে চলি আছে গতিকে মানে ইয়াত কাম কাজ যি ধৰণৰ চলি আছে কাৰ্বি আংলঙৰ বা অসম গভৰ্ণমেণ্টৰ পৰা যি কাগজ পত্ৰ মানে নিয়মত ইয়াত হৈ আছে কোনো মানে আনলিগেলি নহয় ইয়াত লিগেলি প্ৰচেছত চলি আছে কিন্তু মানুহকেইটাই কিছুমান হয়তো ভাবিছে চাগে ইয়াত আনলিগেল প্ৰচেছত হৈ আছে কিন্তু কোনো ইয়াত আনলিগেল হোৱা নাই আৰু ইয়াত লিগেল প্ৰচেছত চলি আছে লিগেল প্ৰচেছৰ মতেই মানে কণ্ট্ৰেক্টাৰ সিহঁতি কাম কৰি আছে কিন্তু মানে আমাৰ লোকেল মানুহ কিছুমানৰ মানে বেলেগ বেলেগ ভবা বা কোনোবাই বেলেগ বেলেগ সিহঁতক কোৱাৰ বাবে সিহঁতি মানে ডিষ্টাৰ্ব পাই আছে তেনেকৈ বোলে আমাক কৈছে গতিকে মানে যাতে যেন এই কথাটো নহওক আৰু মানে আমি সকলোৱে লাগিলে মিলি আমি যদি একেজুটি হৈ পেলাই এই কামখিনি কৰিব দিলে আমাৰ কাৰণে ভাল হ'ব